আৰু নাম নকবি পিন্ধিব পাৰিছো অকাৰ আছে পিন্ধিছো আৰু দ্যাট ইজ দা পাৱাৰ অফ ৰিয়েলিষ্টিক আছাম ডাউন দিল ৰিয়েলিষ্টিক আছামত কন্ট্ৰভাৰ্সি আহিব এক বুজালা এক বুজালা নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ পিংকু। আজি আমি কথা পাতিবলৈ গৈছো অসমৰ সেইজন পণ্ডিতৰ বিষয়ে যি নিজকে বহুত বেছি মহান প্ৰকাশিত বুলি ভাবে, কিন্তু আমাৰ ভাষাত ক'বলৈ গ'লে ই এটা মহা ফকতীয়া। ইয়াৰ কাম বুলিবলৈ একো নাই, মুঠতে কেমেৰাটোৰ সন্মুখত বহি নিজৰে নিজৰ ফকতীয়া লেবেলবোৰ ফালি থাকে। হেৰ' মোৰ টংকেশৰ নাতিনীয়েক, সেইবোৰক অকাত বুলি নকয়, সেইবোৰক নিজেই নিজৰ মৰা বুলি কয়। ইয়াকতো বহুতে বজালে, কিন্তু মোৰ মনটোৱে ইয়াৰ ভিডিঅ'বোৰ চাই ইয়াক নবজোৱাকে থাকিব নোৱাৰিলে। তো ব'লক আজি আমি অলপ ইয়াক বজাওঁ। तो आओ यार शुरू करते हैं बिना किसी बकचोदी। মই বোলে ভাই এটা শার্ট পিন্ধি পেলাই বোলে ভিডিঅ' বনাও, ঠিক আছে ৰে ভাই? নহয় মানে সি আগতে চাৰ্ট পিন্ধি ভিডিঅ' বনোৱাই নাছিলে, গোটেই ভিডিঅ'টোতো সি হাগে, এইবাৰ যেনিবা সি আৰম্ভণিতে হাগি দিলে। মই বোলে ভাই এটা শার্ট পিন্ধি পেলাই বোলে ভিডিঅ' বনাও। নহয় মানে সি চাৰ্ট পিন্ধি ভিডিঅ' বনোৱা নাই যেনিবা, সি মাইকী চেমিজটো পিন্ধিয়ে ভিডিঅ' বনাইছে। এয়া চোৱা, মই চেমিজ পিন্ধি ভিডিঅ' বনাইছো, তোমালোকৰ অকাত আছে? মই বোলে ভাই এটা শার্ট পিন্ধি পেলাই বোলে ভিডিঅ' বনাও, ঠিক আছে ৰে ভাই? এইটো দেখছা নাই? শার্ট দেখছ? নাই দেখা, আমি আগতে দেখিয়ে পোৱা নাই। হেৰ' মোৰ মালতী ঘৰত যোৱাই যিটো চাৰ্ট পিন্ধি তই ভিডিঅ' বনাইছ সেইটো আমাৰ মায়ে ঘৰ মুচিবলৈ ব্যৱহাৰ কৰে। লাগে যদি ক, হোম ডেলিভাৰী দি দিম, তাৰপিছত ভিডিঅ' বনাবি। আজি মই পিংকু ঘৰ মুচা চোলাটোৰে ভিডিঅ' বনাইছো, মোৰ অকাত চোৱা, তোমালোকে পাৰিবা? এইডাল অকাতডাল এডাল কেলা। আজি মোৰ লগত আছে কি চানিদা আছে, ঠিক আছে? কি হ'ল চানিদা, খাইছে কি হ'ল? হাঁহিবই, অকল চানিদাই নহয়, আমাৰ গাঁৱৰ কলিয়া ঘৰৰ বলিয়া কুকুৰটোতো কাণ্ডবোৰ দেখি হাঁহে। আজি বোলে চানিদা বোলে মোক বোলে কিছুমান বোলে কুৱেশ্যন কৰিব। আৰে ভাই ৰিয়েলিষ্টিক আছামকতো ভাই কুৱেশ্যন চবেই কৰে, ঠিক আছে? প্ৰশ্ন কৰিবই, অযথা কিছুমান ভিডিঅ' বনাই থাকিবি, তাৰপিছত প্ৰশ্ন নুসুধি যেনিবা তাক নোবেল বঁটাহে দিব লাগিছিলে। এনে সি বিধানসভা মন্ত্ৰীটো তাক মানুহে একেৰাহে প্ৰশ্নই সুধি থাকে। তুমি যে চাৰ্ট বা লং পেণ্ট বা যিকোনো বস্তু ললে তুমি ভিডিঅ' যোগে মই ইমান টকা লৈছো, অকাত আছে নেকি, কিয় কৰা নি? এইয়া লেবেল ফাটিলে নে? অকল লেবেলে নহয়, আজি ইয়াৰ কি ফালে ঠিকনা নাই। বোলো হাগিছ তাৰ পিন্ধি ল'ব পাৰে, নহয় মানে তোৰ আজি কোনফালে কি লিক কৰে ঠিকনা নাই। পিছত আকৌ নকবি পিংকুৱে মোক কোৱা নাই। মই কাক কওঁ জানে? ওৱান কুৱেশ্যন, মই কাক কওঁ জানে নে? মই কওঁ যিবিলাকে বাঁহৰ তলত বহি পেলাই উল্টা পুল্টা কমেণ্ট কৰে, ঠিক আছে? আলবাল কমেণ্ট যোনে কৰে, ঠিক আছে? নাই তই বুজি পোৱা নাই। তোৰ ভিডিঅ'বোৰ অডিয়েঞ্চে সেইকাৰণে বাঁহৰ তলত চাই, তোৰ জোখৰ বাঁহ এডাল পালে তোৰ হেৰিত ভৰাব বোপায়। হেৰ' শুন ৰিয়েলিষ্টিক বোপায়, উল্টা পুল্টা ভিডিঅ' বনালে চিধা আকৌ কমেণ্ট নাপায়। অকাত আছে কাৰণে পিন্ধিছো ন ভাই, অকাত আছে কাৰণে পিন্ধিছো, পিন্ধিব পাৰিছো ন, অকাত আছে পিন্ধিছো ন। আৰু আৰে অকাত, আৰে বাবা, তই পিন্ধি থকা চোলাটো মালতী খুৰীয়ে মাছ ধৰিবলৈ পিন্ধি যায়, আকৌ সেইটোকে চোলা পিন্ধি তোৰ অকাত দেখাবলৈ লাজ জানো লগা নাই? অকাত মানে কি? অকাত মানে মই কি কৈ আছো, মই যদি তুমি অকাত আছে চবেইতো নকৰে না, মই কৰো দ্যাট ইজ দা পাৱাৰ অফ ৰিয়েলিষ্টিক আছাম। পাৱাৰ, বাহ পাৱাৰ, ডেট ইজ দা ৰিয়েল অফ হেৰ' ৰিয়েলিষ্টিক বোপাই, এটকীয়া বিড়িটো খাই পাৱাৰ দেখাবলৈ এৰ, নহলে আমাৰ অসমত কিয় বাংলাদেশত ফালিব বোপাই। অকাত আছে মানে চাওক ভাই, মোৰ ভিডিঅ' লাখত চলে, 1 লাখ মানুহৰ ভিতৰত 10,000 গালি পাৰিছে, 90,000টো একো কোৱা নাই না ভাই, 90,000 একো কোৱা নাই। বাহ, তাৰ ভিডিঅ' বোলে লাখত চলে, তাৰে 90,000 মানুহে তাক ভাল পায় আৰু 10,000 মানুহে বোলে তাক বেয়া পায়। হেৰ' আমাৰ অসমৰ মানুহবোৰ ইমান মূৰ্খ নহয়, বাকী 90,000টো চাগে তোক মাইকী ঘৰৰ খানদানৰ। তুমি এই ভিডিঅ'ৰ দ্বাৰা কি শিকাব বিচাৰা লাগিব? ভাই চাওক, চবে যদি শিকিলে হয়, চবে মানে জ্ঞানী মানুহ হলে হয়। আৰু যোনটো তই নহয়, তই নিজে ঐকানি আনক কি জ্ঞান দিবি? তইতো এখন তালে যাৰ মন যায় সিয়ে আহি তোক বজাই থৈ গুচি যায়।
লৈ পেলাই তুমি ৰাইজক কৈছা মোৰ অকাত আছে অ, 1000 টকা দি ৰাইজে কি শিকিলা মানে তো সৰু বাচ্চা সেইটো কি শিকিলে মই এটা কথা কৈছো বহুতো মানুহে গালি পাৰে ঠিক আছে মানে মই মেইন কথাটো কি যে কিছুমানে কি কয় যে নিজৰ সুখ দুখৰ জিকাত চাবি কাঠি বেলেগৰ ওচৰত থাকে কোনোবাই যদি আপোনাক কৈ দিয়ে যে আপুনি এইটো কাম বেয়া কাম কৰিছে হিংসাতে তেতিয়া তাৰ মানে মনটো বেয়া লাগি যায় কিছুমানে যে কৈ দিয়ে যে মানে 1000টা মানুহে মোক কয় মই নহয় মানে ই ভুল বলকিছে আমাৰ লেঙেৰি পুহি ভূতটোৱে পালে নেকি ইয়াক সিটো নিজে কৈছিলে ৰিয়েলিষ্টিক ভাই বোলে কেতিয়াও ভিডিঅ' কাট কৰি নবনাই তেতিয়াহ'লে এইটো কি পাপৰৰ মূৰাটো কৰি দিব তাতে আকৌ তোক চানিদাই ধুই দিয়া নাইতো কোনোবাই যদি আপোনাৰ ফোন আহে ভিডিঅ' কাট নকৰিবি নালাগে ফোন আহিছে চানিদাই কি কাৰ ফোন হৈছে ভিডিঅ' ভাই কোনো দিনটো ইমান কিয় বাজি আছে একেবাৰে একেবাৰে মানে আপোনাৰ কাট চাট নাই ঠিক আছে अरे कहना क्या चाहते हो কিছুমান বস্তু এটা মানে এটা মানে সেন্সত থাকে না কিছুমান বস্তু শিকাব লাগে ৰাইজ যে এইটো বস্তু যদি তুমি জানা যিটো বেছিকলি ৰাইজে জানে চাওক আপোনালোকে শিকাৰ কাৰণে ইনষ্টাগ্ৰামত যাব আজি মই 2 মাহৰ পৰা ইনষ্টাগ্ৰামত লাগি আছে এক বুজাল আপোনাৰ ৰাইজ হোৱা নাই এক বুজাল আপোনাৰ ঠিকে কৈছা চানিদা ইয়াক বুজালে ঠিক নহ'ব ইয়াক বজাব লাগিব বোলো ঈদ কাট জাপাপ বলদা চে দেনা চাহিয়ে ইমান ধুনীয়াকে ঘৰত গৈ এজন মানুহে তাক বুজাই আছে তথাপি তাৰ মূৰত একো মাল সোমোৱা নাই ক'ৰ পৰা সোমাব দমনি ঘৰৰ গৰু গোবৰখিনি তোৰ মূৰত সোমাই থকা নাই জানো যদি তোমাৰ এই ভিডিঅ' পাও না মা কথা ফাৰ্ষ্ট ট্রাই ঠিকে আছে একদম মানে কি সিনিয়ৰ হিচাপে ধুনীয়া ফিডবেকখিনি দিলে আৰু ফিডবেক সকলোৰে বেলেগ বেলেগ থাকে ভিডিঅ' কৰি যাওক ভাল ৰাইজক মেছেজ আজি কোনোবাই যদি বিজেপিক ভাল পায় কোনোবাই নহয় মানে ই এবাৰ ৰাজনীতিত ধৰিলে ইউটিউবাৰী এবাৰ ৰাজনীতিত নামিব ভিডিঅ' বনাই বনাইতো ইউটিউবটো গেলাইছে এবাৰ যেনিবা ৰাজনীতি কৰি অসমখন গেলাব বোলো বোপাই হিমু মামাই আকৌ তোৰ হেৰি কাটিব ভিডিঅ'টো ভাল লাগে লাইক কৰক কমেন্ট কৰক শ্বেয়াৰ কৰক আৰু চাৰ্টটো কেনেকৈ হৈছে কেমেৰামেন যা কেমেৰাৰ নি হেৰিত বহাই দেগে নহয় মানে ই আমাৰ অসমত জনিদাহে তেওঁ কেলা লাজ বোলা বস্তুটো নাই মানে কুকুৰ নেছকেইটা সিধা নহয় বোলো আছে গুণ নাবাই হাল এনেকুৱা গৌক বাংলাদেশলৈ পঠাই দিয়া তো আৰু একো নকওঁ ভিডিঅ'টো ইমানকৈ সামৰি মাৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰি দিয়ক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে ৰিয়েলিষ্টিক ভাইৰাছত গৈ এই ভিডিঅ'টোত পৰেগৈ আৰু তাৰ হেৰি কমেণ্টটো মৰি যায় তো ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে কমেণ্টত লিখি দিয়ক আৰু যদি আমাৰ চেনেলটোৰ বাবে প্ৰথমবাৰ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাওক আৰু নেক্সট মজা মজা ভিডিঅ' আহি আছে